হেল্ল' গাইজ, কি খবৰ আপোনালোক সকলোৰে? মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া 12:41 হৈছে। আজি মই ইমান দুপৰীয়া ব্লগটো ষ্টাৰ্ট কৰিছোঁ। ইমান দিনেদি কৰা যায়, আজি মোৰ এইটো মানে এনেকৈ ফেচ টু ফেচ ফাৰ্ষ্ট ব্লগ হয়। আজি 31 জুলাই, কালি 1 আগষ্ট, কালি আমাৰ ঈদ আছে। তো আজি ঈদ উপলক্ষে মই শ্বপিং কৰিবলৈ যাম। আপোনালোককো দেখাম কি কি শ্বপিং কৰোঁ মই। তেতিয়ালৈকে চাই থাকিব মোৰ ভিডিঅ'টি। শ্বপিং কৰিবলৈ গৈ আছোঁ মই ৰেডি। আপোনালোককো দেখাম। আমাৰ মঙলবাৰ টাউনখনো অকণমান দেখাই যাম আপোনালোকক। সকলোৱে চাই থাকিব শেষলৈকে মোৰ ভিডিঅ'টি। এয়া মই যাবলৈ ওলাইছোঁ বজাৰলৈ। দেউতাৰ লগত গৈ আছোঁ। দেউতা স্কুটি চলাই আছে, মই পিছফালে বহি গৈ আছোঁ। আমাৰ ঘৰৰ পৰা টাউন বৰ বেছি দূৰ নহয়, 600-700 মিটাৰছমান দূৰ হ'ব, তাতকৈ বেছি নহয়। এনে ঈদৰ বজাৰ বুলি ক'লে ৰাস্তা ঘাটবোৰত বহুত ভিৰ দেখা যায়, বাট এইবাৰ লকডাউনৰ কাৰণে বৰ বেছি মানুহ দেখা নাই। ৰাস্তা ঘাটবোৰ বৰ খালী হৈ গৈছে। এতিয়া আমি মেইন ৰোড পামেই। এই মেইন ৰোডটো এইফালে আমি যিফালে গৈ আছোঁ তেজপুৰৰ ফালে যায়, আৰু আমাৰ অপজিট ফালে গুৱাহাটীৰ ফালে যায়। এইটো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হয়। আৰু এই উদ্যানখন দেখিছে ন, য়েল্ল' কালাৰৰ। এইখন মঙলদৈ চহৰৰ মাজমজিয়াত অৱস্থিত ডক্টৰ ভূপেন হাজৰিকা উদ্যান হয়। বহুত ধুনীয়া হয়। বিশেষকৈ ৰাতিপুৱা দেখিবলৈ বহুত ধুনীয়া লাগে। ৰাতিপুৱা যেতিয়া আপুনি 4:30 মানত মৰ্ণিং ৱাক কৰিবলৈ যাব, তেতিয়া আমি পাই গ'লোঁ বজাৰ। আৰু আহোঁতে মই দেউতাৰ লগত নহয়, খোজকাঢ়ি আহিলোঁ। আৰু ইফালে যে ৰাইট হেণ্ডৰ ফালে যিটো ক্লাব আছে, সেইটো হ'ল ইউথ ক্লাব হয় এইটো। আৰু এইটো আমাৰ জিলা পৰিষদ হয়। এইটো এখন হস্পিটেল হয়। এইখন নাম হৈছে পলিক্লিনিক। আৰু এইখন আমাৰ ঘৰৰ ওচৰতে এখন স্কুল হয়, আছাম পাব্লিক স্কুল। আৰু ইয়াৰ চাৰিওফালৰ পৰিৱেশটো চাওক। মৰ্ণিং গাইজ, কি খবৰ? আজি আমাৰ ঈদুল জোহা। তো সকলোকে মই ঈদুল জোহাৰ আন্তৰিক শুভকামনা জনাইছোঁ। মনটো বহুত বেয়া, লকডাউন যিহেতু লকডাউনত ঈদত ইমান এটা ফূৰ্তি কৰিব পৰা নাই, মানুহ আহিব পৰা নাই। আশা কৰোঁ এনেকুৱা লকডাউন বা এনেকুৱা ঈদ বা এনেকুৱা উৎসৱ পাৰ্বণ আগলৈকে যাতে নাহে, তাৰে কামনা কৰোঁ। তো আজি মই দিনটো কি কৰোঁ, কোন মোৰ ঘৰত আহিব, মই সকলো দেখাই যাম। আগলৈকে চাই থাকিব। এয়া মোৰ কাজিজবোৰ আহি গৈছে, চবে বহি আছে। এয়া টিকলি, নিহা, হাই। এইটো মোৰ ভতিজী হয়। আৰু এয়া ভাইটি। আৰু আহিছে আলহী, বৌ আহিছে, খুৰী, তাৰপিছত জেঠীমা, সকলোবোৰ আহিছে। তেওঁলোক কাম কৰাত ব্যস্ত। কালি যে মই বজাৰ কৰিব বুলি কৈ গৈছিলোঁ, এয়া মই এইযোৰ লৈ আহিছোঁ। বৰ বেছি ভাল মানে বিচাৰি নাপালোঁ, যিহেতু লকডাউনৰ বজাৰ। কাপোৰবোৰ আহিব পৰা নাই বজাৰৰ পৰা, সেইকাৰণে এইটোকে লৈছোঁ। কেনে লাগিছে কমেণ্ট কৰি জনাব। এতিয়া আমি যাবলৈ ওলাইছোঁ খুৰাহঁতৰ ঘৰত। গাঁৱৰ ঘৰত যাবলৈ ওলাইছোঁ, য'ত আইতা আৰু ককা থাকে। বেছিভাগ তাতে থাকে, বাট আজি ইয়াতে ককা আৰু আইতা ইয়াতে আছে, বৰ্তমান আমাৰ লগত আছে। তাতে গৈ আছোঁ, খুৰীয়ে যাব দিছে ঈদ উপলক্ষে। তো তাতে কি কৰোঁ আৰু তাৰে গাঁৱৰ
ভিউবোৰ কেনেকুৱা হয় চব দেখাই যাম। মই আৰু মোৰ ভাইটি যাম। এয়া আমি গৈ আছোঁ গাঁৱৰ ঘৰলৈ, খুৰাহঁতৰ ঘৰলৈ। তেতিয়া যে আপোনাক ভিডিঅ'ত দেখালোঁ এইবোৰে আছিল। চাওক কি ধুনীয়া পৰিৱেশ। এইখন হৈছে মঙলদৈ চহৰৰ মাজমজিয়াতে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে অৱস্থিত গভট হায়াৰ ছেকেণ্ডেৰী স্কুল, বইজ হায়াৰ ছেকেণ্ডেৰী স্কুল হয় সেইখন। আৰু এইটো হৈছে আৱৰ্ত ভৱন মানে চাৰ্কিট হাউচ। আমাৰ মঙলদৈৰ বেছিভাগ বস্তুৱে মঙলদৈৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে, আৰু এইখন হস্পিটেল হয়। আমি এতিয়া ভিতৰত সোমাই গৈছোঁ আৰু এইখন এম ই স্কুল হয়। এইখনত মোৰ দেউতা কৰ্মৰত। দেউতা ইয়াতে টিচাৰ হিচাপে কাম কৰি আছে। এয়া চাওক গাঁৱৰ পৰিৱেশ, বহুত দুখ লাগিছে এইবোৰ চাই কেনে। এয়া বানপানী চাওক, এইবাৰ দি 3বাৰ বানপানী হৈছে আৰু ৰাস্তা ঘাটবোৰ চাওক কি অৱস্থা হৈ গৈছে, বানপানীয়ে খহাই লৈ গৈছে। কিমান হাৰাশাস্তি হৈছে মানুহবোৰৰ। এইখিনি লৈ 3বাৰ হৈছে এই জাগাখিনিত বানপানী। আৰু এইটো মই চাৰিওফালে খালি পানী পানী, বহুত দুখ লাগে এইবোৰ দেখা পালে। আৰু এইখন LP স্কুল হয় খুৰাহঁতৰ ঘৰৰ লগতে, মানৱ সম্পদ LP স্কুল। আৰু বেছি দূৰ নাই, ঘৰ পায়ে যাম। আহি গ'লোঁ খুৰাহঁতৰ ঘৰত আমি। এয়া খুৰাহঁতৰ ঘৰ হয়। আৰু চাওক এই টিকলুটো মোৰ খুৰাৰ ল'ৰা হয়। গৰমত ইয়াৰ কাপোৰ কানি একো পিন্ধোৱা নাই, অত্যাধিক গৰম পৰিছে নহয় জানো। আৰু এয়া নাইট ৱাক হয়। মই, মা, দেউতা, ভাইটি সকলোৱে গৈছিলোঁ বৰদেউতাহঁতৰ ঘৰলৈ। আবেলি আমি গাঁৱৰ ঘৰত গৈছিলোঁ, তাতে বিশেষ বৰ একো দেখুৱাব নোৱাৰিলোঁ। এতিয়া আকৌ ৰাতি আমি সপৰিয়ালে বৰদেউতাহঁতৰ ঘৰলৈ আহিছোঁ ঈদৰ দাৱত খাবলৈ। তো ইয়াতেও তেনেকৈ মই একো দেখাব পৰা নাই, হ'লেও মই চবকে এবাৰ এবাৰ দেখাই দিছোঁ। এয়া মোৰ ভণ্টি হয়, মোবাইল টিপাত ব্যস্ত। এয়াও মোৰ ভণ্টি হয়। আৰু এয়া মা হয় মোৰ। প্লিজ চাউণ্ডটো ইগন'ৰ কৰিব। এয়া পাকঘৰত চবে ৰন্ধা বঢ়া প্ৰস্তুতি চলাইছে। এয়া দেউতাহঁতক খাবলৈ দিছে। মই ফ্ৰণ্ট কেমেৰাৰে ভিডিঅ' কৰাৰ কাৰণে এনেকুৱা দেখা হৈছে। লেফ্ট হেণ্ডেদি খোৱা যেন লাগিছে, বাট ইগন'ৰ কৰিব আপোনালোকে। খোৱাত ব্যস্ত ভাইটি, দেউতা আৰু বৰদেউতা একেলগে বহি খাই আছে। আৰু এয়া বৰমাই আমাৰ কাৰণে সকলো কাৰণে ভাত বাঢ়ি দি আছে, ৰেডি কৰি আছে। আমি ইয়াতে মজিয়াত বহিয়ে খাম। এয়া ভাইটিহঁত, মা সকলো আমি একেলগে বহি খাইছোঁ। আৰু এইটো মই। কালি মই বৰ বেছি একো দেখুৱাব নোৱাৰিলোঁ আপোনালোকক, বহুত বেয়া লাগিছে। বহুত ব্যস্ততাৰ মাজত আছিল দিনটো, সেইকাৰণে মই বৰ বিশেষ দেখাব নোৱাৰিলোঁ। তো ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে চাই ভাল পাইছে। যদি ভাল পাইছে প্লিজ এটা লাইক কৰি দিব। আৰু যিসকলে মোৰ চেনেলটোত নতুন হয় তেওঁলোকক এটা অনুৰোধ থাকিল যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিয়ে, যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে সকলোৰে আগত পায়। আৰু কেনেকুৱা লাগিছে, কিবা ভুল হৈছে যদি মোক কমেণ্ট বক্সত নিশ্চয় জনাব বুলি আশা থাকিল। আজিলৈকে আহিছোঁ, টাটা।